Hi friends, আজি আমি question answer হেলিম মই কেটামান question সুধিম তাৰ উত্তৰটো সিমাই দিব প্ৰথম question কি বাতিত চাহ হ'ব নোৱাৰি কি প্ৰশ্ন হলে কি বাতিত চাহ হ'ব নোৱাৰি নাজানো মই উত্তৰটো কৈ দিম কৈ দিয়া মমবাতিত চাহ হ'ব নোৱাৰি তুমি এইবিলাক জানা মই জানো বেঙাৰ দৰে থাকি থাকি এইবিলাক জানা second question to হল কোনটো মাহত এবাৰ কৈ আহে প্ৰত্যেকটো মাহত মানে এবাৰ আহে কি মাহ প্ৰত্যেকটো মাহত এবাৰ আহে কি বা মই জানো এটো জানা মানে যদি কোৱা পেটত আহি আছে মুখত আহা নাই মই কৈ দিম নালাগে মই জানো এটো কোৱা পূৰ্ণিমা ৰাইট এনসার একেবাৰে উত্তৰটো দিলে তাৰপিছত থাৰ্ড কুৱেশ্যনটো কৰিছোঁ মই এতিয়া থাৰ্ড কুৱেশ্যনটো হ'ল কি হাতীৰ খুন নাই কি হাতীৰ খুন নাই গুৱাহাটী খুন নাই ৰাইট এনসার এবাৰ ফৰ্থ কুৱেশ্যনলৈ আহিছোঁ ফৰ্থ কুৱেশ্যনটো হ'ল কি জীয়া উৰিব নোৱাৰে কি জীয়া উৰিব নোৱাৰে আমাৰ নগাঁও বেবেজীয়া উৰিব নোৱাৰে ৰাইট এনসার এবাৰ 5 নম্বৰ কুৱেশ্যনটো সুধো 5 নম্বৰ পেটেদি খাই মুখেৰে ওলায় কোৱা পেটেদি খাই মুখেদি ওলায় খোৱা বস্তু নে কি বস্তু যিকোনো বস্তু হ'ব পাৰে তাকেতো খোৱা বস্তু নেকি খোৱা বস্তু নহয় বাৰু এইখিনি কৈ দিছোঁ পেটেদি খাই মুখেদি ওলোৱায় পেটেদি খাই মুখেদি ওলোৱায় কোৱা জলদি কোৱা কি এনেকে বেঙা থাকি থাকে এইবিলাক কোচিং ক'ৰ পৰা মাথা উত্তৰটো দিয়াচোন আগে বেঙা উত্তৰটো দিয়া মই কৈ দিম না মনততো পেলাব চেপা মাছ ধৰা যে চেপা পেটেদি খাই মুখেদি ওলোৱাই হাতেদি ওলোৱাই তালে জানা হৈছে এইটো মানিছোঁ বাৰু ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব প্লিজ আৰু ইমান হিন্দিলৈকে আগবঢ়াই আনিছে যাতে বাকীখিনিও আগবঢ়াই নিয়ক আৰু অকণমান বাকী আছে আপোনালোকৰ মৰম পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম আপোনালোকে প্লিজ মৰম দিয়ক ধন্যবাদ